যোৱাকালিয়ে বনাইছিলোঁ এয়া কাষ্টাৰ্ড আইচক্ৰীম এক ৰাতিৰ বাবে ফ্ৰিজাৰত ৰাখি দিছিলোঁ আৰু ৰাতিপুৱা ইয়াক আইচক্ৰীমৰ আনবক্সিং কৰিছোঁ দেখিছেনে কি ধুনীয়া হৈছে আইচক্ৰীমখিনি দেখিবলৈ আৰু খাবলৈও বহুত ধুনীয়া সোৱাদ হৈছে যদি আপোনালোকে ঘৰত বনাই খোৱা নাই এনেধৰণে সহজতে বনাই খাব পাৰিব আৰু সেই আপোনালোকৰ বাবে ভিডিঅ'টো ৰাখি দিলোঁ তো ভিডিঅ'টো শেষলৈকে চাই থাকক শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা পালে হেল্ল' আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আহি গ'লোঁ বহুত দিন ভিডিঅ' দিয়া হোৱা নাছিলে তো সেইকাৰণে ভাবিলোঁ আজি আকৌ এটা নতুন ভিডিঅ' আৰম্ভ কৰোঁ মানে ইহঁতৰ এক্সাম চলি আছে এতিয়া হাফৱেলি আজি ইভিএছ আছে দুটা গৈছে আৰু দুটা আছে তাৰ ডাঙৰটো আছে আৰু দুটা গৈছেহে তো এতিয়া বহি আছোঁ ভাত পানী খালোঁ ইহঁতে স্কুলৰ পৰা অহাৰ পিছত খাই বৈ লৈ এতিয়া বহি আছোঁ ভাবিছোঁ আজি কিবা এটা বনাম কি হা কি বনাবা কিবা এটা বনাম খানা আগতে ভিডিঅ'টো আৰম্ভ কৰি লওঁ ন দাদাক পঠাই দিছোঁ কিবা এটা আনিবলৈ তো ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ শেষলৈকে চাই থাকিব শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা পালে আৰু এতিয়া কি বনাওঁ আপোনালোকক দেখাই থাকিম চাই যাব কি বনোৱা কোৱাচোন বনাম কিবা এটা আৰু এইফালে গাড়ীকেইখন আহি গাড়ীখনত লাগি আছে গাড়ী বাইক তো চাই থাকক এইফালে আহি গ'ল বস্তু লৈ ৰাইডাৰ আহি গ'ল গাখীৰ আনিব দিছিলা মানে হা গাখীৰ কি বনাবানো আইচক্ৰীম কি মোক ক'ব নোৱাৰিলা আগতে কিয় ক'লে কি হ'ব হা ক'লে কি হ'ব লাগিলা বনামহে আকৌ খাই ভাল লাগে বনাবাহে এই গাখীৰ আনিব দিছোঁ সেইকাৰণে এতিয়া দুটা অপশ্যন আছে চকলেট ইয়া কাষ্টাৰ্ড আইচক্ৰীম তুমি এতিয়া কি হ'বা মই কোৱা এইটো দুটাৰ ভিতৰত এটা ধৰা চকলেট দেখা যাওক দাদাক কম হা বা চাইকেল ভাল কৰিবলৈ এইফালে ফেন লগাই লৈছে একেবাৰে চকলেট ইয়া কাষ্টাৰ্ড ভেনিলা ফ্লেভাৰ ধৰিব লাগিব কোনটো এতিয়া মই কোনটো ভাবিছোঁ মইহে জানিম আজি ভেনিলা ফ্লেভাৰ কাষ্টাৰ্ড আজি ভেনিলা ফ্লেভাৰ কাষ্টাৰ্ড আইচক্ৰীম চকলেট আজি নবনাম চকলেট বেলেগ এদিন বনাম আইচক্ৰীম বনাবলৈ ষ্টাৰ্ট কৰি দিছোঁ আমি এয়া আজি আমুল তাজা ব্যৱহাৰ কৰিছোঁ মানে গাখীৰ আনিবলৈ আকৌ জাগিৰোডত যাব লাগিব অকণমান দূৰত সেইটো কাৰণে আমুল তাজা ওচৰতে পালোঁ আমুল তাজা এয়া দুকাপ লৈ ল'ম যদি কম হ'লে ল'ব পাৰে বেছি যদি কম হ'লে এয়া এটা পেকেটে হৈ গৈছে ধুনীয়াকৈ এতিয়া লৈ লৈছোঁ দুকাপ আৰু অকণমান লাগিব সেইখিনি মই পিছত দেখুৱাই আছোঁ এতিয়া প্ৰথমতে কেৰাহীটো অন কৰি লৈছোঁ ইয়াতে এতিয়া দিছোঁ গাখীৰ দুকাপ আৰু মিক্সিং হ'ব গেছটো অন কৰি দিলোঁ এতিয়া কাষ্টাৰ্ড ফ্লেভাৰ দিব কাষ্টাৰ্ড পাউডাৰ সেইটো ভেনিলা ফ্লেভাৰৰ হয় আৰু দুটা ল'বা দুটা নলওঁ এইটো কাটি ল'লোঁ তাৰপিছত এইটো হ'ল কাষ্টাৰ্ড পাউডাৰ
ইয়াৰে লং 2 চামুচ ইয়াৰ 2 চামুচ লৈ ল'লোঁ তাৰপিছত ইয়াতে এতিয়া কি দিম গাখীৰ অকণমান দি দিছোঁ ঠাণ্ডা গাখীৰ দিব লাগিব গৰম গাখীৰ দিলে গোটা গুটি হৈ যাব এইয়া ধুনীয়াকৈ মিক্স হৈ গ'ল দেখিছেনে পুৰা ধুনীয়াকৈ মিক্স কেমেৰাত দেখা নাই নহয় এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'লোঁ কেমেৰাত যেনেকুৱা হেৰি কালাৰ দেখাইছে আচলত পুৰা স্কিন কালাৰ হয় আৰু অকণমান য়েল্ল' দেখুৱাইছে হয়তো কালাৰ দিব লাগিব অকণমান কালাৰ এইফালে আমাৰ এয়া গাখীৰ গৰম হৈ গ'ল গৰম হৈ গ'ল এইয়া উতলিছে এতিয়া আমি দিম কাষ্টাৰ্ডখিনি ইয়াত লাহেকৈ ঢালি দিম লৰাই থাকিব লাগিব নহ'লে তলত লাগি যাব যে অলপ বেছি হৈ গ'ল কাষ্টাৰ্ডটো গাখীৰ হয়তো লৈ আছোঁ এতিয়া মোক টমেটো দিয়া গাখীৰ হয়তো লৈ আহা গাখীৰটো কমিলে আৰু অকণমান ল'ব লাগিছিলে মই কমাই ল'লোঁ এইটো আকৌ অকণমান দিব আৰু অলপ গাখীৰ দি দিলোঁ মানে 2.5 কাপ পানী হৈছে আৰু জোখটো তাৰপিছত এয়া চেনি এইটো জোখাৰ 1 কাপ দি দিছোঁ মিলাই থাকি নহ'লে তলত লাগি যাব পাৰে যে মিক্সিং হৈ আছে মিক্সিং ক্ৰীমৰ নিচিনা বনি গ'ল অকণমান ক্ৰীমৰ নিচিনা বনি গ'ল অকণমান ডাঠ হৈ গ'ল অকণমান 2 কাপ দিছিলোঁ 2.5 কাপ হ'ল আৰু 2.5 কাপ গাখীৰ তাৰপিছত 2 চামুচ এয়া কাষ্টাৰ্ড পাউডাৰ চেনি আৰু এইখিনি হৈ গৈছে প্ৰায় অলপ এয়া ডাঠ হোৱা নিচিনা হৈছে যে এতিয়া এইখিনি অফ কৰি দিম অলপ ঠাণ্ডা হ'বলৈ দিম ভালকৈ কি হ'ব দুখৰ বিষয় কাৰেণ্টটো গুচি গ'ল এইখিনি ক্ৰীম উলিয়াই লৈছিলোঁ হুইপ ক্ৰীম মানে এয়া মই যে কেক বনাওঁ কেক বনোৱা ক্ৰীম এইটো আৰু ইয়াৰ পৰা 1 কাপ লৈ লৈছিলোঁ এতিয়া ভাবিছিলোঁ বিটাৰত বিট কৰিম কিন্তু কাৰেণ্টটো গ'ল এতিয়া আকৌ অলপ সময় ৰ'ব লাগিব এইখিনি থওঁ আৰু এইটো এতিয়া ফ্ৰিজত সোমাই থৈ দিওঁ বহুত বেড নিউজ গাইজ ফাইনেলি কাৰেণ্ট আহি গ'ল আৰু ৰখি পুৰা এতিয়াহে কাৰেণ্ট আহিছে প্ৰায় এঘণ্টামান কাৰেণ্ট নাছিলে আৰু লাইটৰ ধুনীয়াকৈ বনাই লওঁ ফাইনেলি আমাৰ বিট কৰি হৈ গ'ল ক্ৰীমখিনি এইফালে বিট কৰা হৈ গ'ল আৰু এইফালে এয়া যে কাষ্টাৰ্ডখিনি এইখিনি এনেকুৱা হৈ গ'ল লুপথুপীয়া এইখিনি পূৰা ঠাণ্ডা হৈ গ'ল ধুনীয়াকৈ জেলি বনি গ'ল চুই চালে গম পালোঁ ধৰা এইখিনি এনেকৈ ধৰা আৰু এতিয়া এইখিনি ইয়াতে মিক্স কৰি দিম 1 2 3 go পুডিঙে বনি গ'ল তলত ক্ৰীম ওপৰতে কাষ্টাৰ্ড পুডিঙে বনি গ'ল যে আকৌ মায়ে বিট কৰিব ইয়াৰ লগত ক্ৰীমৰ লগত কাষ্টাৰ্ডখিনি আৰু এই ক্ৰীমখিনি ধুনীয়াকৈ বিট হৈ গ'ল হোৱাৰ পাছত এতিয়া ইয়াতে ফুড কালাৰ অকণমান এড কৰিছোঁ য়েল্ল' কালাৰ দেখিবলৈ ভাল হ'বৰ কাৰণে নিদিলেও কথা নাই ঘৰত বনোৱা যিহেতু তথাপিতো মানে দেখিবলৈ ভাল লাগিব সেইটো কাৰণে দিলোঁ এইটো আমি এইফালে ৰেডি হৈ আছে এইকেইটা এইকেইটাত আইচক্ৰীম দিব
এটা আছে সৰু 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 টিকলু ইয়াতে ভৰাম এতিয়া ইমান সোপা ইয়াত সোমাব নেকি ইমান সোপা ইমান সোপা নোসোমাই এই দুটামান ইয়াত দি লওঁ নহয় কিবা তেতিয়া পটককৈ হ'ব এইকেইটা খাবলৈ এতিয়া ডাঙৰ যে আছে এতিয়া দি ল'ম হৈ যাব এইটো এটা হ'ল হৈ গ'ল আৰু এইকেইটা এনেকৈ টাইট কৰি বন্ধ হৈ গ'ল বতাহটো নোসোমাবৰ কাৰণে এইকেইটা ফিটিং এতিয়া ফ্ৰিজাৰত সোমাব লাগিব আৰু বাকীখিনি এতিয়া এইটো হ'ল টিফিন বাতি এয়া টিফিন বাতিখিনি ফইল দি দিব ওপৰত পেপাৰ দি দিছোঁ এতিয়া ঢাকি দিব আমাৰ আইচক্ৰীম ৰেডি এতিয়া পেকিং কৰিলে আইচক্ৰীম আৰু এতিয়া আৰু এইকেইটা এয়া পূৰা ৰেডি আৰু এইখিনি থম ফ্ৰিজাৰ কলমি বৰফত সোমোৱা অঁ বৰফত সোমাব লাগিব এইটো থৈছোঁ ইয়াত এইটো হ'ল ইয়াত হৈ গ'ল কমপ্লিট আমাৰ আইচক্ৰীম ৰেডি আইচক্ৰীম ৰেডি নোহোৱাকৈ আইচক্ৰীম কৰি আছে দুইটাই দিয়াচোন আৰু হৈছে আৰু অলপ সময় থাকিব লাগে গোটেই ৰাতিটো থাকিব পাৰিলে ভাল 6-7 ঘণ্টা লাগে দিয়াচোন চামুচ পাত আৰু এতিয়া ভাবিছোঁ এইকাৰণে এইটোকে খুলি চাই লওঁ অকণমান আনবক্সিং কৰোঁ নাই হোৱা আৰু অলপ লাগে হৈছিলে বহুতখিনি হৈছে আৰু অলপ টাইম লাগে ভাল লাগিছে উঠত লাগি আছে শিৱ উঠত লাগি আছে আৰু এইবাৰ মোৰ বাৰী মিঠাটো মানে নিজৰ আন্দাজমতে দিব লাগে যদি বেছিকৈ খায় দিব পাৰে বেছি যদি কমকৈ খায় ঘৰত বনালে মানে সেইটোৱে সুবিধা কম বেছি কৰি ল'ব পাৰি আৰু আমাৰ মিঠাটো বাৰু বহুত ধুনীয়া হৈছে সেইটোৱে হ'ব চবেই বনাব ভাল নহয় আজি কাষ্টাৰ্ডেৰে বনালোঁ আৰু এদিন বেলেগ মানে চকলেট দি বনাম সেইটো ভিডিঅ' দিম বাৰু আৰু এনেকৈ ঘৰতে ধুনীয়াকৈ খাই চাব পাৰে বনাই কৰি আৰু ডাঙৰটো খুলিম কালিলৈ আজিলৈ এইটোৱে হ'ব আৰু নাপচিব যিহেতু ৰাতি হ'ল মানে ৰাতি 7টা বাজিলে আৰু সেইটো কাইলৈ স্কুল সিহঁতৰ বন্ধ কালিলৈ খুলিমটো আৰু আজিলৈ ভিডিঅ'টো এইখিনিতে বাই বাই আৰু কেনেকুৱা পালে কমেণ্ট কৰিব আপোনালোকে বনাই কৰি চাব খাব বাই